বহুত দিনৰ মূৰত আকৌ আজি এটা ব্লগ লৈ আহিছোঁ। ব্লগটো হ'বলৈ গৈ আছে মানে আজি দিনটোত কি কি কৰি আছোঁ, কি কি নাই কৰা, গোটেইখিনি ব্লগটোৰ ভিতৰত দেখা পাব। আৰু মানে বহুত দিন ব্লগ দিয়াও নাই, কাৰণ মই মিনি ব্লগতটো লাগি থকা আপোনালোকে চাগে গম পাইছে। মানে চৰি, মোৰ উল্টা পুল্টা হৈ গৈছে। মানে আজি মানে এইবিলাক কিবা কিবি হৈ আছে, মাথাটো মানে কাম দিয়া নাই। আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে ৰ'দটো যেনেকৈ ওলাইছে দেখিছে না, মোৰ মুখতে পৰি আছে, কাৰণ কেমেৰা কোৱালিটিটো অকণমান ভাল হ'বৰ কাৰণে ৰ'দত ৰখি লৈছোঁ। এনেও মানুহটো ক'লাই বাৰু, আৰু ৰ'দতো ৰখি লৈছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰিবলৈতো ক'লো, কিন্তু এতিয়া কৰিম কি? ব'লকচোন দেখাই থাকোঁ কি কি কৰি আছোঁ। ব'লক গাইছ, ব'লক। প্ৰথমত মোৰ ৰুমটো চাই ল'ব। মানে ৰুমটো মানেতো দেখাই থকা হৈছে মিনি ব্লগত। আজি ব্লগত দেখাম। প্ৰথমত মই লাইটৰ চুইচকেইটা দি লওঁ, আৰু দি লওঁ মানে এইফালেতো পূৰা ধুনীয়াকৈ এতিয়া লাইটৰ চুইচবিলাক দি ল'ব লাগিব মজাকৈ, তেতিয়া অলপ মানে ভাল লাগে আৰু চাই। এতিয়া চাওক, প্ৰথমত ৰুমটো দেখাই দিছোঁ। ৰুমটো ইমানো মানে হেৰি কৰা নাই। এইবিলাক মিনি ব্লগত আপোনালোকে চাগে চাইছে, বহুতেই ভাল পাইছে নে বেয়া পাইছে আপোনালোকে কমেণ্ট কৰিব। আৰু ব্লগ বহুত দিন দিয়া নাই ন, আৰু ভিউজটো আজি আহে নে তাৰ ঠিক নাই। তাৰপিছত আৰু কি দেখাম মানে এইফালেতো দেখিছে নহয়, এইফালে এইবিলাক চৌকেছত বস্তুবিলাক থৈ দিয়া আছে। আৰু এইফালে গ'লে এইফালে মই সেইদিনাখন এটা ষ্টিকাৰ আনিছিলোঁ। তাৰপিছতে এইফালে আকৌ এইফালে মডিফাই কৰিছিলোঁ। এয়া মডিফাই বাৰু বৰ্তমান হৈ গ'ল। আৰু এইফালে মোৰ মাইকটো এইফালে থৈ দিয়া আছে। এই মাইকটো যে বেয়া হৈ গ'ল গাইজ, যদি কোনোবাই যদি এই মাইকটো ল'বলৈ বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব দেই। মইতো বেছি দিম, বেয়া হৈছে কাৰণেহে বেছিম, নহ'লে ভাল হয় এনেও নিবেচোঁ। তাৰপিছত এইফালে এটা আছে, এইটো হৈছে কি বস্তু এইটো গম নাপাওঁ মানে পাওঁ হেৰি হয়, এইটো কি ভইচ দিবৰ কাৰণে। তাৰপিছত সেয়াই আছিলে। তাৰপিছত আৰু কি কৰি আছোঁ, কি কি নাই কৰা, গোটেই ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। বেছি টাইমৰ ভিডিঅ'টো নকৰোঁ, কাৰণ 5 মিনিটো নকৰোঁ, 3 মিনিটমানৰ ভিডিঅ'টো হ'ব। ভালকৈ চাওক ব'লক, ভিডিঅ'টো বাহিৰৰ পৰা আৰম্ভ কৰোঁ। তাৰপিছত এতিয়া এইটো ৰুমত যাম। এইটো ৰুমত গৈ পেলাই প্ৰথমত আমাৰ এখেতৰ ওচৰলৈ যাম। এখেতে মানে এতিয়া পূৰা মোবাইল চাই আছে, আৰু মোবাইল চাইছে মানে এইটোৱে দেখিছে নহয় কি খেলি আছে। এখেতটো গ'ল চেছ, এটা যদি কাম কৰে আপোনালোকে কৰিব পাৰে, কাৰণ ইমান ধুনীয়াকৈ সেইদিনাখন মিনি ব্লগটো ইমানেই মানে মৰম দিছে নহয়, তেনেকৈ ব্লগতো মৰম দি যাব, ভাল লাগিব মনটো। তেতিয়া ব্লগ বনাবলৈও মই মানে আগবাঢ়ি যাম, ৰেগুলাৰ ব্লগ দিব পাৰিম। আৰু মানে এতিয়া আপোনালোকে মিনি ব্লগত যেনেকৈ মৰম দি যায় তেনেকৈ দি যাব। এতিয়া গাইজ দেখাবলৈ লৈছোঁ, মানে মই এতিয়া কেনেকৈ ঝাৰু মাৰোঁ, মানে ৰুমটো কেনেকৈ চাফা কৰিব লাগিব। আৰু ব'লক ৰুমটো এতিয়া চাফা কৰোঁগৈ। প্ৰথমত বহুত লেতেৰা হৈ আছে, বালি চালি দিছে নাই, ইয়াত দিছে নহয়। ৰুমটো চাফা কৰিবৰ কাৰণে এতিয়া মই মোবাইলতে থৈ ল'ব লাগিব। মোবাইল থ'বলৈ এতিয়া ষ্টেণ্ডে নাই বৰ্তমান। ষ্টেণ্ডডাল কিনিবলৈ মানে হৈয়ে আছে, কিনা হোৱা নাই। আৰু এতিয়া ইয়াতে থৈ ল'ব লাগিব ক'ৰবাত, মোবাইলত থৈ লওঁ। এটা হৈ গ'ল গাইজ, অষ্টবেলিটো ঝাৰু মাৰোঁ। গাইজ মাৰি আছোঁ ঝাৰুলৈ, আৰু পূৰা একদম ধূলি যেনেকুৱা ওলাইছে ন বহুত। আৰু ব'লক গাইজ, এইটো চাইড পূৰা চাফা হ'ল, আৰু এইটো চাইডে এতিয়া কৰি আছোঁ। এইখন আগৰ জেগাত পাৰি দিওঁ, আগৰ জেগাত মানে এইকণতে আছিলে, এইখন ইয়াত পাৰি দিওঁ। মানুহে ভৰিটো এনেকৈ মচিব পাৰিব আৰু গাইজ, এনেকৈ মচি এনেকৈ সোমাব, সোমাই আহি পেলাই মোৰ জেগালৈ পাবহি। আহি এই ষ্টেণ্ডডালতে কাম চলিব নেকি, অলপতো থৈ ল'ব পাৰিম ন, কেমেৰাটো থৈ ল'ম ব'লক। যাওঁ মানে এনেকুৱা জেগাত থ'ব লাগিব। এতিয়া এই বস্তুটো এনেকৈ কৰি থ'লে মানে ভাল হ'ল। এইডালত থ'ব নোৱাৰি, এইডালত মই মিনি ব্লগ বনাবৰ কাৰণে এনেকৈ কৰি আনিছিলোঁ, কিন্তু এনেকৈ কৰিব নোৱাৰি ন, সেইটো কাৰণে এইডালৰ নহ'ব। ৰখিব, এইবিলাক পৰ্দা চৰ্দাবিলাক অলপ চাফা কৰি লওঁ, তাৰপিছত এতিয়া ৰখিব। এইটোতো কৰিব লাগিব, কাৰণ এইখন পাৰিবলৈ আছে, আপোনালোকক দেখাবলৈ। গাইজ বুদ্ধি বিচাৰি পোৱা নাই, এতিয়া কেনেকৈ দেখাম এতিয়া আপোনালোকক। মানে মোৰ ষ্টেণ্ড নাই, ষ্টেণ্ড থকাহেঁতেন এইবিলাক এতিয়া ইমান নহ'লেহেঁতেন। ষ্টেণ্ড এইবিলাক বস্তু আনিলোঁ, এনেই কাম বন নাই, আৰু এতিয়া এইবিলাক বস্তু এইবিলাক কাম নাই। এতিয়া এইবিলাক গাইজ বুদ্ধি এটা পালোঁ, এইকণতে এটা জেগা পাইছোঁ, এইকণটো জেগাত থ'লে কিন্তু ভালেই হ'ব দেই। মজা। এতিয়া এইকণতে থৈ ল'লোঁ গাইজ, এইকণতে থৈ ল'লোঁ। আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে আৰম্ভ কৰি দিওঁ। চব হৈ গ'ল, এতিয়া আছে চোফা আৰু এইবিলাক পাৰিবৰ কাৰণে। এনেকৈ কৰি মোৰ ধৰণে নহ'ব আৰু গাইজ, নাই নোৱাৰো একদম, মানে মাথা বিকাই গৈছে গাইছে। মাইকী মানুহবিলাকে ভাল পাই কেনেকৈ কৰে কাম বন বাৰু, আমাৰ মতা মানুহবিলাকৰ ইমান টেনশ্যন নাই, যাওঁ চাওঁ মাৰিব নালাগে। মাইকী মানুহবিলাকে কষ্ট, আপোনালোকৰ মাইকীসকলক কৈছে দেই, মানে আপোনালোকে কেনেকৈ কৰে বাৰু কামবিলাক, ইমানেই কষ্ট বাৰু। আৰু চাদৰ মেখেলা পিন্ধি কৰিব লাগে, আমাৰতো এইবিলাক চাৰ্ট পিন্ধি পেলাই। ইমানখিনি বৰ্তমান হৈছে গৈ পেলাই,
অলপ চাফা চাফা হ'ল আৰু এটা মোবাইলটো আগৰ জেগাত থৈ দিলোঁ আৰু এটা ব্লগ এইবিলাকতো চব হৈ গ'ল এতিয়া এইখিনি চাফা এইবিলাক সজাই থলো কিন্তু এইটো গাইছ নহ'লে এইটো পৰি থাকে মানে উঠাব নোৱাৰি আৰু তাৰপিছত আৰু এটা বস্তু চাব নেকি মই মানে বিহু নাচি পেলাই পাইছিলোঁ বিহু নাচি নহয় ঢোল বজাই পেলাই পাইছিলোঁ বস্তু এটা বলক দেখাওঁ সেইটো মইতো দেখামকৈ আছিলোঁ আগৰ পৰা কিন্তু দেখুওৱা হোৱা নাছিলে বলকচোন কিনো বস্তু খালি ভিডিঅ'টো স্কিপ নকৰিব প্লিজ চাওক বিহু নাচি পেলাই এইখন পাইছিলোঁ বিহু নাচি নহয় বাৰু ঢোল বজাই পেলাই পাইছিলোঁ এই প্লে চাওক নবসন্ত বিহু দলৰ উদ্যোগত মৌল কুঁৱৰী আৰু ঢোল বাদন প্ৰশিক্ষণ দেখিছে নহয় এইখন মানে পাইছিলোঁ আপোনাৰ সেইফালৰ পৰা সেইটো দেখিছে ন ওপৰত সেইটোৰ পৰা পাইছিলোঁ মানে ঢোল বজাইছিলোঁ গাইছ ঢোল বজাব নাজানো এনেই দি দিছিলে মানে নাজানো এইবিলাক বজাব চৰি মোৰ মুখতে বন্ধ নাই মানে বজাব চজাবতো নাজানোৱেই তাৰপিছত সেই বিহু বস্তু বাৰু আৰু মোৰ ওচৰত ঢেৰ আছে আৰু কেইটামান আছে আৰু কেইটামান মানে সৰু সুৰা এইকেইটা বিহু নাচি পেলাই মানে নাচোতে এইকেইটা দেখিছে নহয় এইটো হৈছে সৰু পেপা এইটো ম'হৰ শিঙৰ পেপা এইটো সৰুটো হৈছে তাৰপিছত ডাঙৰটো হৈছে এইটো পিছফালৰটো এৰাই গ'ল গাইছ এইটো ডাঙৰটো এইটো এনেকৈ মানে কিবা এটা বস্তু কম লাগি আছিলে মই এতিয়াহে গম পাইছো এই প্লাগডাল লগোৱা নাছিলোঁ দেখিছে নহয় এই প্লাগডাল এতিয়া লগাব লাগিব বৰ্তমান তেতিয়া ভাল লাগিব এতিয়া চাওক এই লাইটডাল দেখিছে গোটেই মজাকে দি থৈছোঁ আৰু এইফালে মানে এইডাল হৈছে মানে এইটো চাইডৰ পৰা এনেকৈ তললৈকে তলত লাইট লগাই দিছোঁ ধুনীয়া ৰঙী লাইট আৰু এইটো ভৰি থোৱা তলত ধুনীয়াকৈ জাবৰ দি দিছোঁ জাবৰ নহয় বাৰু এইটো কিবা এটা বুলি কয় কি নাম আপোনালোকে কমেণ্টত ক'ব মই নাজানো তাৰপিছত এইফালে দেখিছে নহয় এইখন ব্লগটো ইমানেই আছিলে ব্লগটো চাই সকলোৱে ভাল পালে আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি ব্লগ লাগে কমেণ্ট